চিৰাং জিলাৰ কাজলগাঁৱৰ এই বিশাল গণসমাৱেশত উপস্থিত আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, BTCৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া, অসম চৰকাৰৰে মোৰ সতীৰ্থ কেবিনেট মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া, BTCৰ সন্মানীয় EM আৰু MCLA অকল আৰু সন্মানীয় স্থানীয় বিধায়ক জয়ন্ত বসুমতাৰী আৰু অজয় ৰায় বিজনীৰ বিধায়ক আৰু আজিৰ বিশাল সমাৱেশত অংশগ্ৰহণ কৰা UPPL BJP দলক সমৰ্থন কৰা আৰু ভাল পোৱা শুভাকাংক্ষী শ্ৰদ্ধেয় ৰাইজসকল, মই আজি নথৈ আনন্দিত হৈছোঁ যে কাজলগাঁৱৰ এই বিশাল গণসমাৱেশত আমাৰ অসমৰ খুব জনপ্ৰিয় আৰু গতিশীল মুখ্যমন্ত্ৰী, দূৰদৰ্শী সম্পন্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমাৰ সক্ষম হৈছোঁ। তো আপোনালোকে চবেই একবাৰ ডাঙৰকৈ হাততালি বজাই তেখেতক আকৌ আদৰণি জনোৱা ভাল। আৰু আমি আজি সৌভাগ্য বুলি ধৰি ল'ব লাগিব নিজকে যে চিৰাং জিলাত আজি জল জীৱন মিছনৰ পৰা আৰম্ভ কৰি পেলাই অসম মালাৰ অধীনত ৰাস্তা আৰু ডিষ্ট্ৰিক্ট স্পৰ্টছ কমপ্লেক্স, ব্ৰিজৰ ইনগৰেশ্যন হৈছে। ইমান বৃহৎ অংকৰ ধনৰাশি খৰচ কৰি পেলাই আমাৰ এই জিলাখনক উন্নয়ন কৰাৰ কাৰণে প্ৰকল্প কেতিয়াও হোৱা নাছিল, আজি প্ৰথম হ'ল। আজি মই ব্যক্তিগতভাৱে দুটামান অনুভৱে ক'ব বিচাৰিছোঁ, কাৰণ উন্নয়নৰ কথাটো প্ৰমোদ বড়ো ডাঙৰীয়াই কৈ গৈছে। মই আকৌ উনুকিয়াবৰ কাৰণে প্ৰয়োজন আছে বুলি মই নাভাবোঁ। আজি আমি অসমত এনে এজন মুখ্যমন্ত্ৰী পাইছোঁ যে 2 বছৰ তেখেতৰ লগত ওচৰত থাকি মই দুটামান শব্দ পাহৰি গ'লোঁ। কাৰণ যেতিয়া আন্দোলনত আছিলোঁ, আন্দোলনৰ নেতা যিমান মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী বা মন্ত্ৰীসকলৰ লগ পাইছোঁ, সমস্যাৰ কথা কোৱাৰ লগে লগে তেওঁলোকৰ মুখৰ পৰা এটা ৰেডিমেড শব্দ ওলাইছিলে, ভাবি চাম, ধৈৰ্য ধৰক, সময় লাগিব। এইবিলাক শব্দ মই পাহৰি গ'লোঁ, কাৰণ ডক্টৰ বিশ্ব শৰ্মাৰ মুখৰ পৰা এইখিনি কথা কোনোদিন নোলায়। তেওঁ যেতিয়াই সমস্যা সন্মুখত আহে, মই কৰিম, ইমান সময়ৰ ভিতৰত কৰিম, এনেকৈ কৰিম, সমাধানৰ সূত্ৰ ওলাই তেখেতৰ ৰাইজক এনেকৈ উত্তৰ দিয়া দেখিবলৈ পাইছোঁ। এনেকুৱা এটা দূৰদৰ্শিতা থকা আৰু যিটো এটা ভিজন, ক্লিয়াৰিটি থকা এনেকুৱা নেতা আমাৰ মাজত আহিছে। সকলো সমস্যাৰ সমাধানৰ দুৱাৰ আজি মুকলিভাৱে সদায় 24 ঘণ্টা তেখেতে ৰাখে। তাৰ কাৰণে আপোনালোকে বিশ্বাস লৈ থাকক যে উগ্ৰবাদৰ সমস্যা অসমত আজি শেষ হৈ গ'ল, উগ্ৰপন্থী নাইকিয়া হৈ গৈছে। যিসকলে অস্ত্ৰ লৈ পেলাই জংঘলত থাকে সশস্ত্ৰ সংগ্ৰাম কৰিছিল, তেখেতসকলেও আজি মূল সুঁতিলৈ আহি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতি আস্থা ৰাখি পেলাই মূল সুঁতিলৈ ঘূৰি আহি পেলাই আমাৰ লগতে সহযোগ কৰিছে। আৰু অসম আজি এটা শান্তিপূৰ্ণ পৰিস্থিতিত আছে, যাত কোনো এটা জাতিগত দাঙ্গা হোৱা নাই বা এটা জাতি অন্য এটা জাতিৰ প্ৰতি অবিশ্বাসৰ পৰিৱেশটো নাই। যদিও আজি BTC অঞ্চলত বিৰোধী দলসকলে এইটো সৃষ্টি কৰিবলৈ চেষ্টা চলাই থাকে। আজি কিন্তু আপোনালোকে ভালকৈ যদি বিশ্লেষণ কৰি চাই, আমাৰ BTC অঞ্চলত যিসকল বিৰোধী দলবিলাকে BJP, UPPL আৰু AJPৰ মিত্ৰজোঁট চৰকাৰৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই পেলাই তেখেতসকলে ক্ষমতাত আহিবলৈ চেষ্টা কৰিছে, তেখেতসকলক প্ৰশ্ন যদি কৰা হয় তেওঁলোকৰ নীতি কি, আদৰ্শ কি, তেওঁলোকৰ আদৰ্শ শূন্য, নীতি শূন্য, তেওঁলোকৰ নীতিও নাই, আদৰ্শও নাই। ভৱিষ্যতত এই অঞ্চলত বসবাস কৰা কোনো সমাজক এটা ভাল পৰিৱেশ দিব পাৰে বা সুশাসন দিব পাৰিব বুলি আমাৰ বিশ্বাস নহয়, কোনেও বিশ্বাস কৰিব নোৱাৰে। এইকাৰণে আজি যদি ভূমিৰ সমস্যা আছে, কোনো জনগোষ্ঠীয়ে তাৰ কাৰণে চিন্তা কৰিব নালাগে। এটা সময় আহিব, খুব কম সময়ৰ ভিতৰতে BTC অঞ্চলৰ যিসকল নীতিগত আইনগতভাৱে বৈধ বাসিন্দা আছে, তেওঁলোকৰ হাতে হাতে সকলোৰ হাতত ভূমি হ'ব, মাটি হ'ব। এইটো BTC চৰকাৰে আজি এটা উদ্যোগ লৈ আছে।
তাৰ কাৰণে আপোনালোক সকলোকে মোৰ তৰফৰ পৰা মই আন্তৰিক অভিনন্দন জনাইছোঁ যে এনেকুৱা এখন চৰকাৰ আছে অসমত যিসকলে অসমৰ বা বিটিচি অঞ্চলৰ প্ৰতিজন বাসিন্দাৰ ব্যক্তিগত সমস্যাৰ পৰা আৰম্ভ কৰি সামাজিক সমস্যালৈকে ধ্যান ধাৰণা ৰাখি আছে আৰু সমাধান কৰিবৰ কাৰণে চেষ্টা চলাই আছে। সদৌ মই বিজেপি UPPL AGP কৰ্মীসকলক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ বিশাল গণসমাৱেশত অংশগ্ৰহণ কৰি আপোনালোকে এইটোৱে প্ৰমাণ কৰি দেখুৱাইছে যে বৰ্তমান অসমত চলি থকা মিত্ৰজোঁটৰ চৰকাৰৰ ওপৰত অসমবাসী ৰাইজৰ পূৰ্ণ সমৰ্থন আৰু আস্থা আছে আৰু এই চৰকাৰ সদায় অনাগত সময়ত ভৰ্তি থাকিব বুলি মই আপোনালোকে এইটো প্ৰমাণ কৰি দেখুৱাইছে। তাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জনাইছোঁ।